হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। আজি নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ। আজি যিহেতু ছানডে, তো ভাবিলোঁ আজি দিনটো কি কৰোঁ আৰু কি বনাই থাকোঁ সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে ব'লক। আজি বনাম চান্দা মাছ। এয়া মই চান্দা মাছখিনি ধুনীয়াকৈ ধুই পেলাই নিমখ হালধি সানি লৈছোঁ আৰু এইফালে কেৰাহীত তেল গৰম কৰি ল'লোঁ। বিলাহী দুটা এনেকৈ কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা নহৰু আৰু কেঁচা জলকীয়া দুটা আৰু শুকান জলকীয়া দুটা লৈছোঁ। আজি মই মাছখিনি অকল পিঁয়াজ আৰু বিলাহী দিয়ে বনাম মছলা কৰি। আৰু এয়া মাছ ফ্ৰাই কৰি লওঁ প্ৰথমতে। এয়া পিঁয়াজ এটা আৰু আদা নহৰু শুকান জলকীয়াখিনি পেষ্ট বনাই ল'লোঁ আৰু ইফালে মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু এতিয়া বাকী দুটা পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ। এতিয়া পিঁয়াজখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব অকণমান ৰঙচুৱা কৰি। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ লগে লগে মই বিলাহী আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। বিলাহীখিনি মানে সোনকালে গলি যাবৰ কাৰণে নিমখটো আগতে দি দিছোঁ মই। নিমখটো দিয়াৰ পিছতে অকণমান যেতিয়া বিলাহীখিনি গলিব তেতিয়া আকৌ হালধি দি দিম। আৰু এতিয়া এইখিনি ফ্ৰাই কৰা হৈ গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। আৰু লগতে দি দিছোঁ এয়া জিৰা ধনিয়া গুড়া। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি অলপ সময় ভাজি থাকিম আৰু তাতে শুকান জলকীয়া গুড়াও দি দিছোঁ মই। আৰু অলপ কেৰাহীত লাগি যোৱাৰ নিচিনা হৈছে, তাৰ কাৰণে মই পানীটো এড কৰি দিছোঁ যাতে কেৰাহীত লাগি নাযায় মছলাখিনি। আৰু এতিয়া এইখিনি ইয়াত ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই দি দিছোঁ মাছৰ টুকুৰাকেইটা, মাছৰ মূৰ ফিছা গোটেইখিনি দি দিছোঁ। তৰকাৰীখিনি মই বেছি জোল নবনাওঁ, তাৰ কাৰণে পানী বেছি এড কৰা নাই, অলপ গ্ৰেভি টাইপ বনাম বুলি ভাবিছোঁ। আৰু এতিয়া দি দিছোঁ এয়া ছানৰাইজৰ চাহী গৰম মছলা। আপোনালোকে চাগে ভাবিছে আজিকালি মই ভইচটো মানে পিছত কিয় দিওঁ, কাৰণ মানে আমাৰ ঘৰত অভিকাই বহুত হাল্লা কৰি থাকে, পিছত মানে শুনিবলৈ বহুত বেয়া লাগে, তাৰ কাৰণে ভইচটো মই পিছত এড কৰোঁ। তৰকাৰীখিনি অলমষ্ট হৈ গৈছে, এতিয়া মান ধনিয়া দি দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ তৰকাৰী। এইফালে মায়ে এয়া গাজ টেঙা ধুনীয়াকৈ কাটি পেলাই শুকুৱাই থৈছিলে। আজি মই গাজ টেঙাখিনি ভৰাওঁ বুলি ভাবিলোঁ, তাতে অকণমান ভিনেগাৰ দিলোঁ। ভিনেগাৰ দি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি পেলাই ধুনীয়াকৈ টেমাত এতিয়া মই চিচাৰ বটলত ভৰাই ৰাখিম যাতে এইখিনি বেয়া হৈ নাযায়। এয়া বটল দুটা শুকুৱাই লৈছোঁ আৰু এতিয়া এয়া মানে গাজ টেঙাখিনি ভৰাই লৈছোঁ। আৰু তেনেকৈ থৈ দিলে চিচাৰ বটলত বহুত দিনলৈকে গাজ টেঙা ভাল হৈ থাকে। প্লাষ্টিকৰ বটলত থ'লে মানে একদম বেয়া হৈ যায়, সেইকাৰণে চিচাৰ বটলত ৰাখিছোঁ। বেছি হেঁচিও ৰাখিব নালাগে, বেছি হেঁচি ৰাখিলে মানে একদম তেতিয়াও বেয়া হৈ যোৱাৰ চান্স থাকে। তো সেইটো কাৰণে মই এনেই বেছি নেহেঁচাকৈ মানে যিমানখিনি ধৰে বটলটোত সিমানখিনিয়ে ৰাখিছোঁ, বেছি মানে টাইটকৈ ৰখা নাই। এয়া হৈ গ'ল ভৰোৱা, তিনিটা বটলত ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখি দিছোঁ। সৰু বটলটোত আগৰে গাজ টেঙা আচাৰ আছিলে, তাতে এইখিনি ভৰাই দিছোঁ বেছি হোৱাৰ বাবে। আৰু এতিয়া মই ভাত পানী খাই আজৰি হৈ আগফালে অলপ সময় বহিছোঁ। এইফালে আমাৰ কণচেঙো ধুনীয়াকৈ ভাত পানী খাই লৈ পেলাই শুব ধৰিছে। ভাবিলোঁ তাৰ কাষতে অকণমান সময় বহোঁ, তো সেইটো কাৰণে বহিলোঁ আৰু কি কৰিমনো। আৰু ভাবি আছোঁ আজি চিনেমা চাব যাওঁ নেকি। চিনেমা চাবলৈ গৈ টিকেট কাটি পেলাই গোটেই ভিজিলোঁ বৰষুণত ভিজি বুৰি গৈ হ'লেও চালোঁ আৰু ফাইনেলি। 10টা বজাত বৰষুণত ভিজি টিকেট ৰাতি 10টা বজাতহে পালোঁ, চিট খালিয়ে নাছিলে, 10টা বজাতে খালী আছিলে। পিছদিনাখন আকৌ ডিউটি আছে, তাৰ কাৰণে ছানডে দিনা ৰাতিয়ে চাই দিলোঁ। আৰু
10টা বজাতে ইমান মানুহ হ'ল চাওকচোন, মইতো ভাবাই নাছিলোঁ ইমান মানুহ হ'ব বুলি। আৰু চিনেমাখনৰ মানে 10টা বজাৰ পৰা আৰম্ভ হ'ব বুলি ক'লে, কিন্তু 10:30টাৰ পৰাহে আৰম্ভ হৈছে। বাকী সময়খিনি এনেকৈ ৰখি আছিলোঁ আৰু মানুহবোৰ চাই ইমান মানুহ আহিব বুলি ভাবাই নাছিলোঁ ৰাতিও। সেয়া আহি গ'লোঁ এতিয়া ভিতৰত চিনেমা হলৰ। চিনেমাখন কিন্তু বহুত ভাল লাগিল চাই দেই, অন্তৰখন চুই গ'ল, কান্দিলোঁ হাঁহিলোঁ, বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিল চাই। আৰু আজি ছানডে বুলি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, আৰু যিসকল নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আৰু আজিলৈ বাই বাই, গুড নাইট।